বিহু তলি তোমাকে দেখি Hello guys, good evening, welcome to my new vlog. আজি হৈছে 20 এপ্ৰিল। আজিৰ পৰা আমাৰ কমলাজাৰী গাঁৱত ৰঙালী বিহু সন্মিলনী আৰম্ভ হৈছে। দুদিনীয়া কাৰ্যসূচী হ'ব। গাইজ আজি ৰাতি 7:30 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান আছে, নাচ গান হ'ব। তো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো শেষলৈ চাই থাকিব। গাইজ এতিয়া মই বৰ্তমান বিহুতলীত আহি পালোঁ। এতিয়াৰ টাইম হৈছে 10:24। গ'লে পাইছে এতিয়া বেছি মানুহ হোৱা নাই, সেইবোৰ আছে। এইবিলাক ঠিক কৰি আছে চকীবোৰ। গাইস মেন ধামাকাটো ৰাতিতে হ'ব না কি কয়? মেন ধামাকাটো ৰাতি হ'ব আৰু কালি হ'ব। এতিয়া আমাৰ বিহু উদযাপন সমিতি সভাপতিজনক সম্বৰ্ধনা জনাইছে। কিছু সময়ৰ পিছত বিহুৰ পতাকা উত্তোলন কৰা হ'ব। আপোনালোকে চাই থাকিব। শুভাৰম্ভ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। লগত তেওঁক সহায় কৰাৰ কাৰণে আমাৰ বেছ Much later. তো গাইস এতিয়া বৰ্তমান কুকুৰা যুঁজ চলি আছে, দেখিবলৈ পাইছে আপোনালোকে। এয়া সৰু ল'ৰাবিলাকৰ কুকুৰা যুঁজ। $2,000 years later. औरत का चक्कर बाबू भैया पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। I'm just kidding bro, I'm just joking. Oi, kiba khaba kami bema kami. Hey, oi, jakoy khodi ase tane duk pela re mokoso. বনে বনমালী বেণু বজাৱত মোৰ হৰি বজাৱত মোৰ হৰি হে বেণু চৰা কমল বয়ন উজ্জ্বল মোৰ হৰি হে যিপতি এক কিয় সুবলিত ভুজ দেখিয়া মৃণাল ৰহিল পংকজ পিন্ধিবা কৈ যা এনে তুমি দেখা
গাইজ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব